পডিঘাট চাওক বৰ সুন্দৰ কমাৰ্চিয়েল চিনেমা তাত বেলেগ ভাষা একো নাই আহক চাওক প্ৰথম কথাটো এইটো আৰু অচিন্তাই গোটেইখিনি বস্তুৱে দিছে তাত ছবিখনত কোনকেইটা দিশ আপোনাৰ বেছি ভাল লাগিলে নিজে পৰিচালক হিচাপে সেইটো ক'বলৈ আচলতে বৰ দিগদাৰ সেইটো পৰিচালক হিচাপে বাৰু অচিন্ত ভালেই কাৰণ সেইকাৰণে মোৰ দুখন মেইন চিনেমাত অচিন্ত আছিলে ইজ এ ভেৰি গুড ডিৰেক্টৰ তাৰ ডিৰেক্টৰ হিচাপে ইজ ভেৰি গুড মই দুখন থাকে এইটো বেলেগ কথা কিন্তু ইটছ এ ভেৰি কমাৰ্চিয়েল চিনেমা আৰু চবে চাই ভাল পাব আৰু ছোৱালীসুলভ চিনেমাটো ছোৱালীজনী মেইন হিৰ' অমৃতাই ইমান ধুনীয়া কৰিছে তাই চ' অমৃতাক চাবলৈ আহক আৰু বাকী চবেই ভাল কৰিছে মোৰ পোৱা নাই একশ্যন থ্ৰিল গোটেইকেইটা পোৱা গৈছে আৰু ফিমেল লিডিং কেৰেক্টাৰ ফিমেল আছে গতিকে সুন্দৰ চবেই আহক অসমীয়া চিনেমা চাওক এইবাৰ পডিঘাট চাওক সেইটো বিচাৰোঁ মই পৰিচালক কেনেকুৱা পালে নিজে পৰিচালক হিচাপে এতিয়া আজিতো ছবিখন ভালকৈ চাইছে তাৰ টেনশ্যন তাৰ এনিটাইম টেনশ্যন নেই আপুনি পৰিচালক হিচাপে নাচায় এজন দৰ্শক হিচাপে চালে কি কেনেকুৱা পাইছে আপুনি দৰ্শক কাৰণটো অচিন্ত শংকৰ নাজানো টেনশ্যন চং অডিয়েঞ্চ হিচাপে চৰ হেৰি হোৱা নাই কাৰণ মই ঠিক বহা নাই বহুত পিছফালে আছিলোঁ গতিকে চাইছোঁ অডিয়েঞ্চ হিচাপে কাইলৈ চাম একেলগে মই গোটেই ছবিখন ৰাইজক ৰাইজৰ লগত একেলগে মই একদম প্ৰথম ৰোল চাইছোঁ দেই প্ৰথমত কোনো নবহাই আচলতে সদায় পিছত কৰিবলৈ ভাল পায় প্ৰথম ৰোল চাম অচিন্ত চিনেমা আৰু প্ৰথম ৰোল চব দৰ্শক ডাঙৰ দেখিলোঁ সুন্দৰ ন' প্ৰব্লেম আৰামছে আহিব লাগে চাব লাগে যাব লাগে ঘৰলৈ সোনকালে আহিব 100 টকা দিব লাগে চাব লাগে ঘৰলৈ যাব লাগে এসপ্তাহত এখন অসমীয়া চিনেমা চাব পাৰে আৰু সেইটোৱে কথা থেংক ইউ থেংকছ আমাৰ সৈতে উপস্থিত আছে প্ৰতিজ্ঞা ছবিখন নায়িকা চ' আপুনি এই চিনেমাখনৰ সম্পৰ্কত কি ক'ব বিচাৰিব ছবিখন প্ৰিমিয়াৰ চোৱা দৰ্শকে চাই ভাল পাইছোঁ বুলি কৈছে এক্সেপশ্যনেল বুলি কৈছে এতিয়া কাইলৈৰ পৰা মাৰ্কেটত চিনেমাখন দৰ্শকে কি পাব চিনেমাখনৰ পৰা দৰ্শকে কি পাব চিনেমাখনৰ পৰা দৰ্শকে সাহস পাব চিনেমাখনৰ পৰা দৰ্শকে অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিবাদ কৰিবলৈ এটা কণ্ঠ দিবৰ বাবে সাহস পাব আৰু আপুনি চিনেমাখন প্ৰসংগত মানে চিনেমাখন কেনেকুৱা কি আপুনি সেই বিষয়ে কি ক'ব বিচাৰিব চিনেমাখনৰ প্ৰসংগত চিনেমাখনৰ বিষয়ে মই এতিয়া ক'ব পৰা অৱস্থাত একোৱেই নাই মই নিজে চিনেমাখন চাই দিলে অকণমান সময় মই ওলাবলৈ মানে এনেকুৱা হৈ আছে গতিকে চিনেমাখনৰ বিষয়ে কাইলৈৰ পৰা ৰাইজে ক'ব যি ক'ব লগা আছে প্ৰমোশ্যনৰ নামত আমি ইমান দিনে কৈ আছোঁ এণ্ড মোৰ লগত বৌ আছে বৌ প্ৰডিউচাৰ এণ্ড জুবিন দা আছে মই জুবিন দাক সুধিবলৈ যাওঁ কেনেকুৱা পালে গতিকে বৌয়ে ক'ব বাকীখিনি থেংক ইউ চিনেমা চ' তুমি এই চিনেমাখন কৰি কেনেকুৱা লাগিলে আৰু এই চিনেমাখন দৰ্শকে কিয় চাব লাগে বুলি ভাবা প্ৰথমতেইতো এখন কিয় চাব লাগে কাৰণ এখন নাৰী কেন্দ্ৰিক চিনেমা হয় এইখনত ছোৱালীবিলাকক মানে কেনেকৈ নিজক বচাব লাগে বা কেনেকুৱা ধৰণে কৰিব লাগে কামবিলাক বেলেগ মানুহৰ মানে দুষ্ট মানুহৰ ওচৰত সেইবোৰ কথা আছে গতিকে বহুত ভাল ভাল মেছেজ আছে এইখন চিনেমাত গতিকে এইখন সেইটো কাৰণে চাব লাগে আৰু দ্বিতীয় কথাটো হ'ল মোৰ কৰি খুব ভাল লাগিলে প্ৰথমতে খুব ভয় লাগিছিলে কাৰণ এখন মোৰ প্ৰথম এক্টিং কৰা ছবি আছিল ৰত্নাকৰ মোৰ প্ৰথম ৰিলিজ হোৱা হৈ গ'ল কিন্তু খুব ভাল লাগিছিল আৰু মোৰ একদম লাষ্টৰ চিনটো যিটো মই কান্দো সেই চিনটোত মোৰ আটাইতকৈ ভয় লাগিছে আৰু দৰ্শকলৈ তুমি কি অনুৰোধ জনাবা অসমীয়া চিনেমা আপোনালোকে চাওক সেইদৰে মই অভিনয় কৰা ৰত্নাকৰক যেনেকৈ আদৰি ল'লে এইবাৰ প্ৰতিঘাতকো আদৰি লওক আৰু প্ৰতিঘাত অসমৰ ছবিগৃহত বহুত দিন চলি থাকক ধন্যবাদ প্ৰতিজ্ঞা চাই আপুনি কেনেকুৱা পালে ভাল পালোঁ অচিন্ত শংকৰৰ প্ৰথম ছবি হিচাপে অচিন্তই ভাল কৰিছে আৰু অমৃতা গগৈ চৰিত্ৰটো যথেষ্ট প্ৰত্যাহ্বানমূলক চৰিত্ৰ অমৃতাই ভালকৈ মই অভিনয়ৰ যোগেদি সেইখিনি ফুটাই তুলিছে বুলি মই ভাবোঁ আৰু দৰ্শকলৈ আপুনি কি জনাব বিচাৰিব এখন ভাল ছবি
সকলোৱে চাওক কাঞ্চনজংঘা বা ৰত্নাকৰ এনেকৈ যিবিলাক ছবি আহিছে আমিষ তাৰ শেহতীয়া সংযোজন মই ভাবোঁ প্ৰতিঘাত হ'ব আৰু অসমৰ দৰ্শক ৰাইজে যদি ছবিখন আদৰি লয় তেনেহ'লে অচিন্ত শংকৰৰ কষ্টখিনিয়ে মই ভাবোঁ সাৰ্থকতা লাভ কৰিব ৰাইজক এটাই অনুৰোধ কৰোঁ আপোনালোকে হললৈ আহি প্ৰতিঘাত চাওক আৰু প্ৰতিঘাতক মৰম দিয়ক আৰু অসমীয়া চিনেমাৰ উন্নতি কামনা কৰি পেলাই ধন্যবাদ মই আপোনাৰ ওচৰলৈ আহিছোঁ গানবিলাক বৰ ভাল লাগিলে আৰু গোটেই ডিৰেকশ্যন মানে ভৰপূৰ মনোৰঞ্জন বুলি যে কয় তেনেকুৱা কৰিছে আৰু কোৱাইট ইণ্টাৰেষ্টিং ছাছপেন্স আছে থ্ৰিল আছে ছবিখনত গোটেইখিনি যিখিনি আছে চব এভৰি ডিপাৰ্টমেণ্টে ভাল